Hello everyone, কেনে আছে আপোনালোক? আশা কৰো সকলোৰে ভাল। মই আজি নতুন ৰেচিপি ভিডিও এটাৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। মই আজি বনাবলৈ লৈছো পটলৰ লগত পনীৰ এটা ৰেচিপি। যদি আজি আমাৰ এই ভিডিওটো চাই আপোনালোকে ভাল পায় তেনেহলে প্লিজ লাইক, শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলো। তেনেহলে পলম নকৰিবলৈ ভিডিওটোৰ মাজলৈ আগবাঢ়ো। আজিৰ ৰেচিপিটোৰ বাবে মই ইয়াত লৈছো পনীৰ 200 গ্ৰাম, বিলাহী 2টা, পটল 6টা, সৰু সাইজৰ আলু 4টা, কেইফুটামান নহৰু, দুখিলা তেজপাত, 2টা পিঁয়াজ। ইয়াত লৈছো জিৰা গুড়ি এচামুচ, ধনিয়া গুড়ি এচামুচ, গৰম মছলা পাউডাৰ, ৰেড চিলি পাউডাৰ, হালধি, সবজি মছলা অকণমান আৰু আন্দাজমতে নিমখ। মই এতিয়া সবজিকেইটা জোখমতে কাটি লৈছো আৰু মিক্সিত বিলাহীকেইটা পেষ্ট বনাই ল'ম। এতিয়া পেনখন গৰম হ'লত মই ইয়াত দিছো মিঠাতেল। তেলখিনি গৰম হ'লত মই ইয়াত অকণমান দিছো হালধি। মই এতিয়া পটল আৰু আলুখিনি এনেদৰে ফ্ৰাই কৰি ললো আৰু এতিয়া ইয়াত এটা কুকাৰ পাতি দিছো। আমি এতিয়া এই ৰেচিপিটো এই কুকাৰটোত বনাম। এতিয়া কুকাৰটো গৰম হ'ল, মই ইয়াত দিছো তেল। তেলখিনি গৰম হ'লত ইয়াত মই এতিয়া দিছো পিঁয়াজ। ইয়াত দিছো নহৰু গুচা। এইখিনি ভাজ খালত মই এতিয়া ইয়াত দিম পেষ্ট বনাই থোৱা বিলাহী 2টা। এতিয়া আমি প্লেটখনত লোৱা সকলো মছলাখিনি ইয়াত দি দিম। মছলাখিনি এতিয়া ভালদৰে ভাজ খাইছে। মই ইয়াত দি দিম ভাজি থোৱা পটল আৰু আলুখিনি। ইয়াত এতিয়া দিছো জোখমতে নিমখ। এতিয়া ইয়াত জোখমতে পানী দিম। পানী দি ইয়াত এতিয়া ভালদৰে সিজালৈকে 4-5টা হুইচেল মৰাই দিম। ইয়াতে আমাৰ হৈ গৈছে শাকখিনি আৰু ইয়াত এতিয়া পনীৰখিনি দি দিম। মই ফ্ৰাই নকৰাকৈ দিছোঁ, আপোনালোকে যেনেকৈ ভাল পায় তেনেকৈ দিব।
ঢাকনখন ওপৰত দি অলপ সময় ভালদৰে উতলিবলৈ দিম। এয়া আমাৰ শাককণ ৰেডি হৈ গৈছে। আমাৰ এতিয়া পাহিয়ে খাই জনাব কেনেকুৱা হৈছে। কেনেকুৱা হৈছে? মজা হৈছে।